আজি আপুনি মই যিখন আমেৰিকা দেখো সেইখন আমেৰিকা বাৰু প্ৰথমৰ পৰা কেনেকুৱা আছিল নে আমেৰিকাই অন্য ঠাইসমূহ ক্ৰয় কৰিহে আজি সেইখন আমেৰিকা হৈছে আজি আপুনি মই যিখন ৰাছিয়া দেখো সেইখন ৰাছিয়া বাৰু সদায় আজিৰ দৰে ধনী আছিল নে ৰাছিয়াই নিজৰ ঠাই আনক বিক্ৰী কৰিবলগীয়া হৈছিল আজি আহক আমি আমেৰিকাই কেনেদৰে আজি ৰূপ ধাৰণ কৰিলে সেই কথাটো আলোচনা কৰো আজি আপুনি মই যদি আমেৰিকাৰ মেপখন এবাৰ ভালদৰে চাওঁ তেতিয়াহলে দেখিব যে 49খন ষ্টেট একেলগে আছে কিন্তু এখন ষ্টেট কানাডাৰ লগত লগ লাগি আছে আৰু সেইখন হৈছে আলাস্কা আলাস্কা কেনেদৰে কানাডাৰ লগত লগ লাগি থাকিল আমেৰিকাৰ সীমাৰ লগত ই কিহৰ বাবে আমেৰিকাৰ বাকি কেইখনৰ লগত ই কিহৰ কাৰণে লগ লাগি নাথাকিল সেই কাহিনীটো জানো আহক নমস্কাৰ মোৰ নাম শ্ৰী দাবুনাৰায়ণ কুৱাৰ আপুনি মই সকলোৱে একেটা দিন আমেৰিকা ৰাছিয়াৰ কথা খুব আলোচনা কৰি আছো গতিকে আলাস্কাখন কেনেদৰে আমেৰিকাৰ অংশ হ'ল সেই কথা জানিবলৈ চেষ্টা কৰো আহক এয়া 1725 চনৰ কথা 1725 চন তেতিয়া আমেৰিকাত এগৰাকী আমেৰিকাৰ নিচেই কাষতে থকা ৰাছিয়াত তেতিয়া এগৰাকী ৰজা আছিল তেওঁৰ নাম আছিল পিটাৰ দ্য গ্ৰেটে এটা কথা চিন্তা কৰিলে যে ৰাছিয়াই যেহেতু এক্সপানশ্যনত বিশ্বাস কৰে কাৰণ এফালৰ পৰা বাঢ়ি গৈ আছে ৰাছিয়া পূবৰ ফাললৈ বাঢ়ি গৈ আছে গতিকে তেওঁ ক'লে যে কেইজনমান নাবিকক যে আপোনালোক পূবলৈ যাওক আৰু চাই আহক যে আমি আমেৰিকাৰ লগত সীমা শ্বেয়াৰ কৰিছো নে নাই আমেৰিকাৰ লগত আমাৰ বাৰু লগ লাগি আছে নে নাই নে মাজত এখন সাগৰ আছে বা দ্বীপ চিপ কিবা আছে নেকি চাই আহক 1725 চনত কেইজনমান নাবিক ওলাই গ'ল আৰু সেই নাবিক কেইজন উভতি আহিল 1731 চনত আহি উঠি তেতিয়া পিটাৰ দ্য গ্ৰেটৰ আগত ক'লে যে আমি আমেৰিকাৰ লগত সীমা শ্বেয়াৰ কৰা নাই অৰ্থাৎ আমাৰ মাজত এখন সাগৰ আছে আৰু বহুকেইটা দ্বীপ আছে সেই কথা জানি ৰজা খুব সন্তুষ্ট হ'ল আৰু ৰজাই ক'লে যে এইবাৰ আপোনালোক আকৌ যাওক 1733 চনত তেওঁ ক'লে যে এইবাৰ আপোনালোক আকৌ যাওক আৰু সেই দ্বীপসমূহ সেই ঠাইসমূহত কি আছে আমাৰ বাবে লাভজনক কিবা বস্তু আছে নেকি চাই আহক এইবাৰ নাৱৰীয়া কেইজন পুনৰ গ'ল আৰু 1733 চনত গৈ তেওঁলোকে উভতি আহি ক'লে যে আমি এটা বিশেষ ঠাই এখন উদ্ধাৰ কৰিছো সেই ঠাইখন কানাডাৰ লগত লগ লাগি আছে সেই ঠাইখনৰ নাম হৈছে আলাস্কা খুব ঠাণ্ডা ঠাই তাতে বহুত জীৱ-জন্তু আছে সেই জীৱ-জন্তুসমূহ খুব নোমাল আৰু সেই জীৱ-জন্তুসমূহ যদি আমি আনিব পাৰো সেই জীৱ-জন্তুসমূহেৰে আমি সুৱেটাৰ বা গৰম কাপোৰবোৰ বনাব পাৰিম খুব সন্তুষ্ট হ'ল পিটাৰ দ্য গ্ৰেট আৰু সেই জীৱ-জন্তুসমূহ আনিবৰ বাবে নিৰ্দেশ দিলে বহু কোম্পানী এতিয়া লাগি পৰিল সেই জীৱ-জন্তু অনাৰ বাবে এনেদৰে সময় গৈ আছে সময় আগবাঢ়ি গৈ আছে আৰু এনেদৰে আলাস্কাৰ পৰা জীৱ-জন্তুসমূহ আনি থকা হৈছে এই সময়খিনিৰ মাজতে আপুনি মই এটা কথা জনাটো দৰকাৰ যে সেই ৰাছিয়াত এখন যুদ্ধ সংঘটিত হৈছিল এই যুদ্ধখন হৈছিল প্ৰায় 1853 চনত 1853 চনৰ পৰা 1856 চনলৈ যিখন যুদ্ধ হৈছিল এখন হৈছে ক্ৰিমিয়াৰ যুদ্ধ আৰু এই ক্ৰিমিয়াৰ যুদ্ধত ৰাছিয়া খুব বেয়াকৈ ইকনমিক্যালি ডাউন হৈ গৈছিল ৰাছিয়াক সেইটো সময়ত খুব বেছি টকাৰ প্ৰয়োজন হৈছিল আৰু এই যুদ্ধখনত ৰাছিয়াৰ বিৰোধিতা যিসকলে কৰিছিল অটোমান এম্পায়াৰ হওক বা অন্য ফৰাচীসকল হওক তেওঁলোকৰ লগত সহযোগী আছিল ব্ৰিটেইন গতিকে ব্ৰিটেইন সম্পূৰ্ণৰূপে শত্ৰু হৈ পৰিছিল ৰাছিয়াৰ এতিয়া ৰাছিয়াৰ বাবে আলাস্কা যি আলাস্কা ৰাছিয়াই এটা সময়ত ৰাছিয়াই জীৱ-জন্তুসমূহ আনি আছিল সেই আলাস্কাৰ পৰা ৰাছিয়াৰ খুব এটা বেছি বেনিফিট হোৱা নাছিল কাৰণ সেইটো সময়ত আলাস্কাত যে তেল আছে সোণ আছে এই কথা একেবাৰে গম পোৱা নাছিল ৰাছিয়াই গতিকে আলাস্কা এক প্ৰকাৰে মূৰৰ কামৰণি হৈ পৰিছিল ৰাছিয়াৰ বাবে কাৰণ কানাডাখন কাষতে আছে আৰু কানাডাখন সেইটো সময়ত ব্ৰিটেইনৰ অধীনত আছিল গতিকে যিকোনো সময়তে যিহেতু যুদ্ধত হাৰিছে ৰাছিয়া গতিকে ৰাছিয়াই ভাবি লৈছিল যিকোনো সময়তে কানাডাৰ পৰা ব্ৰিটেইনৰ সেনাসকল আহি আলাস্কা দখল কৰি পেলাব পাৰে গতিকে এই ঠাইখন বিক্ৰী কৰি দিয়াৰ বাহিৰে আন একো উপায় নাই কাৰণ আমাকো কিছু টকাৰ প্ৰয়োজন হ'ব তেওঁলোকে সেইটো সময়ত আমেৰিকাৰ শৰণাপন্ন হ'ল আৰু আটাইতকৈ ডাঙৰ কথা এতিয়াৰ আমেৰিকাখন এতিয়াৰ আমেৰিকাৰ নিচিনা নাছিল তেতিয়া আমেৰিকা বহু সৰু আছিল কিন্তু আমেৰিকাই সেইটো সময়ত এক্সপানশ্যনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল অৰ্থাৎ কিমান পাৰি নিজকে বহলাবলৈ চেষ্টা কৰিছিল সেইটো সময়তে আমেৰিকাই টেক্সাছ মেক্সিকোৰ পৰা কেনেদৰে দখল কৰিছিল সেই কথা আমি সকলোৱে জানো তাৰপিছতে আমেৰিকাত গৃহযুদ্ধ হৈছিল 1850 চনত আমেৰিকাত এখন গৃহযুদ্ধ হৈছিল আৰু সেই গৃহযুদ্ধখন হৈছিল দাস প্ৰথা থাকিব লাগে নে নালাগে ইয়াৰ ওপৰত ভিত্তি কৰি সেইটো সময়তে ৰাছিয়াই প্ৰপ'জেল লৈ আহিছিল ৰাছিয়াই কৈছিল যে আপোনালোকে আলাস্কাখন কিনি লওক ৰাছিয়াৰ এই প্ৰপ'জেলটো কেইদিনমান ষ্টে কৰি ৰাখি এটা সময়ত 1867 চনৰ 18 অক্টোবৰত আমেৰিকাই ৰাছিয়াৰ পৰা মাত্ৰ $7.2 মিলিয়ন আলাস্কাখন ক্ৰয় কৰিছিল সেইটো সময়ত সকলোৱে বিশ্বৰ অধিকাংশ দেশে আমেৰিকাক ঠাট্টা কৰিছিল কৈছিল যে এনেকুৱা এখন ঠাই কিনিছে যিখন ঠাই বৰফৰ বাকচৰ বাহিৰে একো নহয় এই ঠাইখনৰ পৰা কি পাব যিখিনি জীৱ-জন্তু আছিল সেইখিনি ৰাছিয়াই ইতিমধ্যে মাৰি শেষ কৰিছে ইয়াত কেইজনমান মানুহ পোৱাৰ বাহিৰে আন একোৱেই নাপাব আৰু যিকেইজন মানুহ আছিল সেই কেইজন মানুহো এতিয়া ৰাছিয়াৰ সম্পূৰ্ণৰূপে দাস গতিকে আপোনালোকে একো নাপাব আৰু ৰাছিয়াই সেইটো সময়ত ভাবিছিল তেওঁলোক খুব বেনিফিটত আছে $7.2 মিলিয়ন তেওঁলোকে বিক্ৰী কৰিছে গতিকে এটা
এনেকুৱা এখন ঠাই যিখন ঠাইৰ পৰা তেওঁলোকৰ কোনো বেনিফিট হোৱা নাই কিন্তু সময় সলনি হওঁতে বেছি দিন নালাগে যিটো সময়ত 1967 18 অক্টোবৰত তেওঁলোকে বিক্ৰী কৰিছিল ৰাছিয়াই আমেৰিকাই মাত্ৰ কেইবছৰমান পিছতে আলাস্কাত বিশ্বৰ অন্যতম ডাঙৰ সোণৰ ভাণ্ডাৰটো উদ্ধাৰ কৰিছিল ইমান বেছি সোণ লাভ কৰিছিল যে বিশ্বৰ সকলোৰে চকু কপালত উঠিছিল ইয়াৰ পিছতে তাৰ পৰা তেল উদ্ধাৰ হৈছিল আজি আমেৰিকাই যিসমূহ ঠাইৰ পৰা আটাইতকৈ বেছি তেল উৎপাদন কৰে সেই ঠাইসমূহৰ ভিতৰত আলাস্কা অন্যতম অৰ্থাৎ $7.2 মিলিয়ন কিনা আলাস্কাৰ পৰা আজি বিশ্বৰ অন্যতম শক্তিশালী দেশখনে আটাইতকৈ বেছি তেল উৎপাদন কৰে সোণ উৎপাদন কৰে ৰেয়াৰ আৰ্থ এলিমেণ্ট তাতে আছে গতিকে সেইখিনি সময়ত আমেৰিকাক যদিও মানুহে তাৎসিল্য কৰিছিল কিন্তু আমেৰিকাৰ বাবে সেই সিদ্ধান্ত সুন্দৰ আছিল আৰু ৰাছিয়াৰ বাবে সেই সিদ্ধান্ত সেই সময়ত যদিও শুদ্ধ আছিল কিন্তু বৰ্তমান সময়ৰ প্ৰেক্ষাপটত আপুনি চালে ভুল যেন অনুভৱ হয় আজি আপুনি আলাস্কাৰ এই কাহিনীটো জানি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব বিশ্বৰ বিভিন্ন কাহিনীবোৰ আমি লৈ আহি থাকোঁ গতিকে চাই থাকিব আমাৰ এই অনুষ্ঠান ধন্যবাদ